সবকে ওয়েলকাম জানাইছো মোৰ এটা নেক্সট ভিডিওলে। আজি মানে অলপ পঠা মানে ওলাই আইছো চেপা টেপা পাতিম বুলি অলপ। ইয়াত বৰ্তমান আমাৰ লোকেল তো চেপা বুলি কয় অসমীয়াত আমি বাঁহৰ পৰা বনোৱা যায় এইটো। আৰু এইটো পাতিবলৈ মানে মাছ এইখন পানী দেখা গৈছে, এইবোৰ মাছ আহি আছে। আৰু এইটো লগাবলৈ মানে এইবিলাক এইটো নলা অলপ কাটিব লাগে। ইয়াক মানে ডাঙৰ জেগাত পাতা নাযায়। আৰু মানে এনেকুৱাকে এইটো মুঠাই এটা মানে পাৰ হয়, এইটো ৰাস্তাৰ মানুহ অহা যোৱা কৰা ৰাস্তা হয়। এইটো পাতিবলৈ মানে ইয়াত অলপ নলা মাৰিছো। আৰু এইটো নলাটো কি কাৰণে মাৰা গৈছে, আৰু নলাটো এতিয়া বৰ্তমান হোৱা নাই। আৰু এইটো মানে পুৰা মানে পানীত তল যাব লাগিব আৰু বৰ্তমান একো হোৱা নাই। এতিয়া পাতিবলৈ নলা চলা মাৰি আছো। তো সেইটোৱে এতিয়া নলা চলা মাৰি লওঁ, তাৰপিছত বাকীখিনি পাছত দেখাই আছো আপোনালোকক। ঠিক আছে, আমাৰ ইয়াত চেপা বুলিয়ে কয়, আপোনালোকৰ তাত কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আমাৰ এজন এই লিকোকাই লাগিছে, লিকোকাই লাগিছে দেই। ৰাতিপুৱা মাছৰ লগত একদম পুৰা ধুনীয়াকে পিটিকা খাব পাম আৰু দেই। ইমানটো ভিডিঅ' বনোৱা এক্সপিৰিয়েঞ্চ নাই, যি পাৰো আপোনালোকক দেখাব চেষ্টা কৰিছো। এইপিনে পুৰা কাম চলি আছে বৰ্তমান। আৰু এতিয়া বৰ্তমান ঘৰত গৈ আছো, লগৰ কেইটাৰ লগত অলপ চেপা টেপা লগালো। এতিয়া ঘৰত গৈ অকমান কাম আছে। যোৱা ভিডিঅ'টোত কৈছিলো যে মই জেওৰা ভেটিব অকমান বাকী আছে বুলি, তাকে সেই জেওৰাডোখৰ ভেটিব লাগিব। এতিয়া ভেটি কমপ্লিট কৰিব লাগিব। গৰু ছাগলীবিলাক আমনি কৰিছে যিহেতু, এতিয়া সেইবাবে ঘৰত উভতি গৈছো। লগৰকেইটা গ'ল আকৌ অলপমান আগত চেপা টেপা পাতিবৰ কাৰণে, মাছ ধৰিবৰ কাৰণে। মই আহি দিলোঁ, মোৰ অকণমান ঘৰত কাম আছে সেইবাবে। চাই থাকক ভিডিঅ'টো কেনেকুৱা। এতিয়া আহি গ'লো আকৌ, মানে এতিয়া কামটো আৰম্ভ কৰিব লাগিব, মানে জেওৰা ভেটা কামটো আপোনালোকে চাই থাকক। One hour later. এতিয়া ভেটি খতম হৈ গ'ল। ফাইনেলি এতিয়া আপোনালোকে দেখিব পাইছে জেওৰা কমপ্লিট হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। যদি নতুনকৈ আহিছে চেনেলটোত তেতিয়া ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।